গুড মৰ্ণিং সকলোকে আৰু এইটো মোৰ পাছিঘাটৰ ছেকেণ্ডটো ব্লগ যিসকলে মোৰ প্ৰথমটো চোৱা নাই প্লিজ আপোনালোকে চাব। এতিয়া ওলালোঁ আমি য'ত আছিলোঁ আৰু ইয়াৰ পৰা এতিয়া আমি ক'ত যাম হেংগিং ব্ৰিজ পাছিঘাট। তো এতিয়া আমি তালৈ যাম, আপোনালোকক দেখাম বাকীখিনি। আৰু ইয়াত হোটেলৰ ভিডিঅ' ইমান হোটেল নহয়, একচুৱেলি হোমষ্টে কৰিছিলোঁ আমি, ইমান ভিডিঅ' কৰা নহ'লে তাতে। কালি আহি বহুত দেৰি হৈ গ'ল, অলপমান ইমাৰ্জেঞ্চিটো থাকিলোঁ। এতিয়া আমি ওলালোঁ মৰ্ণিং। কেইটা বাজিছে? 10:40। কালি আমি এইফালেদি গৈ আছিলোঁ আৰু এইখনেই হ'ল পাছিঘাট টাউন, কিন্তু আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। মই ৰাতি ওলাই আহিছিলোঁ যদিও আন্ধাৰ হোৱাৰ কাৰণে একো নকৰিলোঁ ভিডিঅ', আৰু দিনত এতিয়া আমাৰ টাইম নাই যিহেতু আমি হেংগিং ব্ৰিজ চাবলৈ গৈ ৱাও, খুব ধুনীয়া লাগিছে এইডোখৰত আহি পাই নদীখন। যাম ফটো মাৰিবা? অঁ বুজিছা, এইটো এটা ঝৰ্ণা এটা আছে, এইটো এইফালে। এইখন হ'ল ব্ৰহ্মপুত্ৰ। ইয়াত কেনেকুৱা আৰু আমাৰ তাত গৈ পেলাই কেনেকুৱা হৈ যায় ব্ৰহ্মপুত্ৰ। এইটো ঝৰ্ণাটো ফিল্ডটো মানে চাউণ্ডটো ঝৰ্ণাৰ ইমান জোৰত আৱাজ কৰি আছে ঝৰ্ণাটো। আৰু বহুত ইয়াত এই ওপৰৰ পৰা গোটেই পাহাৰ খহি আহি গোটেই ৰাস্তা বেয়া হৈ আছে এইখিনি। তো আমি এইখিনিতে ৰ'লোঁ, এটা ভিউ বহুত ধুনীয়া, তাকে চালোঁ। ফ্ৰেণ্ডছ কেনেকুৱা? ধুনীয়া, মানে কি ক'ম তোমাক, মজা এনেকুৱা ফিল্ডটো দিছে ন। য়েছ, চাউণ্ডটো ন, ঝৰ্ণাৰ যিটো চাউণ্ড, এইটো মানে কৈছোঁ নহয়, ইয়াত লাগি গৈছে। ফাইনেলি আহি হেংগিং ব্ৰিজৰ ওচৰত পালোহি, কিন্তু এটাই প্ৰব্লেম হ'ল হেংগিং ব্ৰিজখন বহুত তলত আছে, বহুত নামিব লাগিব আমি। देखता हूँ यार, अरे वो कोई बहुत बड़ा थोड़ी है यार। आज के टाइम में किसी को মোৰ জোক ভিলিলে মনত পৰিব, উঠোতে যেতিয়া উঠোঁ নহয় তেতিয়া মজা লাগিব। মজা লাগিছে ন, পানীৰ আৱাজটো মানে একদম পুৰা কাণত লাগি গৈছে, খালি অৱস্থা বেয়া। আমি জেগাটো পাইছোঁ, বহুতকেইটা ষ্টেপ। কিমান ষ্টেপ হ'ব চাগে? 500? 1000 হা 1000 হৈ যাব। 1000 মান হ'ব ন? জানো ষ্টেপ বেছি হ'ব ন? বেছি হ'ব। ভৰিটো অলপ টানিছে আৰু, কিন্তু জুকোভেলি যোৱা প্ৰেক্টিচটো আছে কাৰণে পাৰিছোঁ। আৰু আহি ইমান ধুনীয়া এটা জেগা পাইছোঁ, আপোনালোকক ধুনীয়াকৈ দেখাম গোটেই জেগাটো। হেংগিং ব্ৰিজ পালোঁ, কিন্তু হেংগিং ব্ৰিজৰ অৱস্থা কি ক'ম আৰু, কেনেকুৱা ভয় লাগিছে এইটো বুজাব নোৱাৰিম। ভৰি কঁপি গৈছে, হ'লেও আহিছোঁ যিমানখিনি পাৰোঁ। যিটো হেলেক পেলেক কৰিছে ন, হ'লেও আমি সাহস কৰিছোঁ, আহিছোঁ। কলিতা কি হ'ল, চাইণ্ডাৰ কৰিছা নেকি? চাইণ্ডাৰ কৰি দিলা নেকি? কিয়? কণ্ডিশ্যন বেয়া আৰু বহুত বতাহ, পানীৰ আৱাজ। ইহঁতে নাহিলে ৰৈ দিছে। হা? ফাইটা যায়, চাবা দেই ভালকে। তাকেহে
ইয়াত নোৱাৰে না বাবা ইমানেই ভাল লাগিছে পানীয়ে গৰমত পানী ফিল কৰে আপোনালোকে ইমান গৰম দি আছে তাৰপিছত ইয়াতো ৰ'দ বাৰু হ'লেও মানে পানীটো পাই খুব ভাল লাগি গৈছে মনটো এই আমাৰ ফটোশ্বুট চলি আছে ফটোশ্বুট এয়া ফটোগ্ৰাফাৰ আমি অলপ ইয়াতে ফটো মাৰিলোঁ আৰু কিবা কিবি কৰিলোঁ পানীৰ ওচৰত থাকিলে যাবলৈ মন নাযায় ইমান ধুনীয়া লাগিছে গ'লে কেনেকুৱা লাগিলে তোমাৰ কোৱা এক্সপিৰিয়েঞ্চ গা ধুবলৈ মন গৈছে মোৰ এতিয়া বহুত গা ধুবলৈ মন গৈছে কিন্তু আমাৰ গাড়ী বহুত ওপৰত আৰু আপোনালোকে দেখিছে ইমান মানে ষ্টেপ বগাই আহি পেলাই আমি তলত পালোহি গতিকে এতিয়া আমাৰ টাৱেল চাৱেল লৈ অহালৈ এতিয়া গা ধুই গ'লোহেঁতেন কিন্তু টাৱেলখন আমি নানিলোঁ গতিকে এতিয়া গা ধুব নোৱাৰিলোঁ সেইটো এটা দুখ থাকি গ'ল কিন্তু বহুত মন কৰিছে কাৰণ ইমান ৰ'দ দেখিছে ওপৰত ফুল গৰম গতিকে গাটো ধুব পৰা হ'লে ভাল আছিলে কিন্তু একো নাই নেক্সট টাইম আকৌ আমি ট্ৰাই কৰিম বাট বহুত এনজয় কৰিলোঁ এইটো জেগা প্লেচটো এইটো হেংগিং ব্ৰিজ আছে খুবেই ভাল লাগিলে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম ন ইয়াৰ পৰা বাই বাই বহুত ওপৰলৈ উঠিব লাগিব এতিয়া বাই বাই নামিতো আহিলোঁ এতিয়া বহুত ওপৰলৈ কেনেকৈ উঠিম চিন্তা কৰি আছোঁ অৰুণাচল পাছিঘাটৰ মেমৰি ইয়াতে সামৰিলোঁ পুনৰ আমি অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ ইমানেই ভোক লাগিছে ক'ব নোৱাৰোঁ ইমানখিনি পাহাৰ বগোৱাৰ পাছত আপোনালোকক সেইখিনি দেখুওৱা নহ'লে কাৰণ মোৰ শক্তি নহ'ল সেইখিনি দেখুৱাবলৈ আৰু এখন আমি খুব ধুনীয়া হোটেল পালোহি তাতে ভাত খাবলৈ সোমালোঁ বহুত ধুনীয়া খাদ্য ইমানেই ধুনীয়া আৰু তেওঁলোকে মোক চিনি পাই মোৰ লগত ফটো উঠিল খুবেই ভাল লাগিলে